এতিয়া নামাকৰণহে মাত্ৰ মানে দৰং বনাইছে। আগতো আমি মংগলদৈ সমষ্টিৰ লগত আমাৰ এই অঞ্চলবিলাক সাঙুৰি লৈ পেলাই সমষ্টি নিৰ্ধাৰণ কৰাটো আমি পাইছিলোঁ। এইবাৰো ঠিক তেনেকৈ নতুন নামেৰে তেখেতসকলে দৰং সমষ্টি হিচাপে গঠন কৰি দিছে, য'ত নেকি আমাৰ BTC অঞ্চলৰ 6টা এছেম্বলি সমষ্টিটো তেওঁলোকে সংযোগ কৰিছে। সেইটো কোনো প্ৰকাৰে আমাৰ গ্ৰহণযোগ্য নহয়, আমি কেতিয়াও মানিব নোৱাৰোঁ। 6 শিডিউল এলেকাৰ আমাৰ এই অঞ্চলৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বাৰ্থত যিহেতু এটা অট'নমাছ কাউন্সিল গঠন কৰি দিছে, ৰাজনৈতিকভাৱে সুৰক্ষা দিয়াৰ কাৰণে, অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে, এই অঞ্চলৰ ৰাইজৰ মানে স্বাৰ্থৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰে BLTৰ লগত চুক্তি কৰি পেলাই 6 শিডিউলৰ আধাৰত যেহেতু অঞ্চলখন গঠন কৰি দিছে, গতিকে ৰাজনৈতিক এই অঞ্চলৰ ৰাইজৰ সুৰক্ষা দিয়াৰ স্বাৰ্থতে কোকৰাঝাৰৰ লগতে ওদালগুৰি পাৰ্লিমেণ্টাৰী সমষ্টি গঠন কৰি দিব লাগে, পুনৰ বিচাৰ কৰিব লাগে। পুনৰ গঠনৰ কাৰণে মানে গভৰ্ণমেণ্টৰ ফালৰ পৰাও আৰু নিৰ্বাচনী আয়োগৰ পৰাও তেখেতসকলে এটা পদক্ষেপ ল'ব লাগে। ইয়াৰে দাবী জনাই আজি আমি কৰিছোঁ। আচৰিত কথাটো হ'ল যে আমাৰ এই আজিৰ যিটো খচৰা প্ৰস্তাৱ মানে কি কয় সমষ্টিৰ যিটো মানে প্ৰশাসনে ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ ফালৰ পৰা সেই ডিক্লাৰেশ্যনটো বা সেই পাব্লিকেশ্যনটো আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে বোমা ফুটাই তেখেতসকলে বিপুলভাৱে আদৰণি জনাইছে। মনত ৰখা উচিত, তেখেতসকলে ৰখাটো উচিত আছিল যে 2007 চনত যেতিয়া গঠন কৰিছিল তেতিয়া ওদালগুৰি নামেৰে এটা লোকসভা পাৰ্লিমেণ্টাৰী সমষ্টি BTC অঞ্চলত কোকৰাঝাৰৰ লগতে একেলগে আছিলে, আৰু এই এটা সমষ্টি নাইকিয়া কৰি পেলাই BTC অঞ্চলৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰ হনন কৰি ইলেকশ্যন কমিশ্যনৰ পৰা যিটো এই খচৰা প্ৰস্তাৱ মানে কিটো বতাৰ আমাৰ এই সমষ্টিটো যিটো ঘোষণা কৰিলে, সেইটো আদৰণি জনোৱা, সেইটো আচৰিতজনক ঘটনা। আৰু সেইটো এটা মানে ভাবিব লগা কথা হৈ আছে যে ইলেকশ্যন কমিশ্যনৰ পৰা তেখেতসকলে আমাৰ অঞ্চলত আহি পেলাই সমষ্টিখন তেওঁলোকে নিৰ্ধাৰণ কৰিবৰ কাৰণে আচলতে গ্ৰাউণ্ড লেভেলত তেওঁলোকে কাম কৰিবলৈ অহা নাই। এই অঞ্চলৰ যিটো সমষ্টি নিৰ্ধাৰণৰ দায়িত্ব কৰ্তব্য, এইখিনি আমাৰ স্থানীয় যিবিলাক চৰকাৰ আছে, যিসকল ৰজা ঘৰৰ মানুহ আছে, তেখেতসকলকে দায়িত্ব দিছে, আৰু তেওঁলোকে নিৰ্ধাৰণ কৰাৰ ভিত্তিতে ইলেকশ্যন কমিশ্যনে আজি এই হিচাপে ঘোষণা কৰিছে। সেই কথাটো মনত ৰাখিব লাগিছিল যে BTC অথৰিটিয়ে তেখেতসকলে BTC অঞ্চলৰ নাগৰিকৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বাৰ্থত, সুৰক্ষা দিয়াৰ স্বাৰ্থত আমাৰ কোকৰাঝাৰৰ লগতে ওদালগুৰি সমষ্টিও গঠন কৰিব লাগিছিল। 2007 চনৰ যিটো ড্ৰাফ্ট কনষ্টিটিউয়েন্সি ষ্ট্ৰংভাৱে এটা মানে তেওঁলোকৰ ৰোল বা দায়িত্ব কৰ্তব্য পালন কৰাৰ প্ৰয়োজন আছিল, কিন্তু তেওঁলোকে নিবাদে থকাৰ কাৰণে, তেওঁলোকৰ দুৰ্বল নেতৃত্বৰ কাৰণে আজি অসম চৰকাৰৰ ফালৰ পৰাই হওক বা নিৰ্বাচনী আয়োগৰ পৰাই হওক ওদালগুৰি সমষ্টিটো নাইকিয়া কৰি পেলাই দৰঙৰ লগত সংযোগ কৰি এই ওদালগুৰি অঞ্চলৰ লগতে BTC অঞ্চলৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰটো খৰ্ব কৰাটো আমি কেতিয়াও মানিব নোৱাৰোঁ। গতিকে অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগ তেখেতসকলে যৌথভাৱে ওদালগুৰি সমষ্টি পুনৰ গঠন কৰিবৰ কাৰণে, পুনৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে সোনকালে ব্যৱস্থা ল'ব লাগে। পুনৰ তেখেতসকলে মানে ৰিডিজাইন কৰিব লাগে, ৰিড্ৰয়িং কৰিব লাগে। ইয়াৰ কাৰণে আজি আমি দাবী জনাইছোঁ।